হেৰি কিবা এটাকে গোটাব লাগিছিলে বাবা দেউতাক নুখুজিলে তোক কৈছিল নাই খুজিব ঘৰৰ পৰা খুজি থাকিবি বহিছহঁত কি কৰিবা তই কেলে আহিছ আহিছো এনে তহঁতক বহি থকা দেখি হয় পিছে তোৰ অকাল আছে জানো এইখিনি বহা আমাৰ লগত ক'ত মিল আমাৰ লগত আহিছোহে তই ৰেংকতে নিমিল আহিছা আমাৰ লগত যা তই মাথাবোৰ বেয়া কৰি নুফুৰিবি আৰু যা মা ক'ত আছা দেহা আহিলা আহিলো মা ক্লাছ ভালকে হ'ল নে ক্লাছ আজি হ'ল দিয়া দিয়া বেগটো দিয়া ল'ৰাচোন থৈ দিয়াকে যোৱা হেৰি তোমাৰ ৰাতিপুৱা একো খাই নগলা কিবা কিবি এটা খালা নে কি নহয় একো নাখালো পইচাও নাই ক'ত খাব পাৰিবা এতিয়া দেউতাই তোমাক পইচা দিছিলে ন কি কৰিলা পইচা লৈ আহিলো পইচা মা বেয়া দেই এইটো হ'লে ভাল হোৱা নাই এনেকে তোমাৰ গেছ হ'ব গম পাইছা নাই তুমি মই মুখ হাতকেইটা ধুই লওঁ তুমি কিবা এটা মোলৈ তোমাক গালি পাৰিব কিন্তু আহা ভৰি হাত ধুই ভাতকেইটা সোনকালে খাই লোৱা আহা আহা ঠিক আছে মা তুমি কৈ যোৱা বাৰু নাই ঘৰতে চুপা হেৰি কৰা আছে তোমাক কথা এটা আছে ক'বলৈ আজি বিয়াত ভাল লাগিলে ভাতকেইটা খাই দেই হেৰি মাছৰ হেৰি বনাইছিলো দেউতাৰ মাছ ধৰি আনিছিলে হেৰি হ'ল কথা এটা আজি মামাৰ ঘৰত পৰিয়ালৰ মানুহজন আহিছিলে তাৰপাছত আহিলে ভাত পানী খাই তোমাৰ গাই গাই গৈছে তাৰপৰা কি হ'লে মামাই কৈ পঠাইছে হেৰি তুমি পইচা কিমান সুধিছিলে তাৰপৰা ল'ৰাটো যদি বোলে পঢ়ি মেলি হেৰি হ'ল আৰু এইবিলাক ইণ্টাৰভিউ মাৰিব লাগে তুমি এনেকে ঘূৰি ক্ৰিকেট খেলা কিবা খেলা ব্যস্ত হৈ থাকিলে নহয় গম পাইছা খেলিলেও মই একো নহয় মই ধুনীয়াকৈ টাইমতে পঢ়ো নহয় সদায় খেলিছা পঢ়িছা নাই পঢ়া বুলিতো নাই কোৱা তুমি এতিয়া হেৰি কৰিবা এই মামাই কৈছে এতিয়া সেইবিলাক মাৰিব দৌৰ মাৰিব লাগিব তোমাৰ একদম পুৰা এইবিলাক জিং চিং মাৰিব লাগিব তুমি তেতিয়াহে তোমাৰ বডিটো হেৰি হ'ব ভালকৈ খাবলৈ গৈছে ভালকৈ শুবলৈ গৈছে ৰাতি 12টা এটালৈকে তোমাক চিৰিয়েল বা ভিডিঅ' চিডিঅ' কিবা কিবিবিলাক খাবলৈ খাবিছে ঠিক আছে আৰু তুমি এটা কাম কৰিবা আৰু অকল সেইটো কথাই নহয় নহয় তুমি এতিয়া অকণমান আহিছা স্কুলৰ পৰা আহিছা ভালকৈ অকণমান শুব লাগে খাবলৈ ক'ত যোৱা মোক দেউতাৰ মুখে বলকি আছে তুমি তোমাক শুব লগা তোমাক একো নকওঁ মোক দেউতাই কৈছে তই শাসন কৰিব নোৱাৰো ল'ৰা ছোৱালী এনেকৈ হ'লে নহয় কিন্তু মই মাক হিচাপে তোমাক কৈছোঁ আৰু এদিন কিবা এটা ক'বলৈ মই একদম বেয়াহে পাম তোমাক হ'ব দিয়া মই কিন্তু আমাৰ দেহা মই কথা এটা কওঁ তুমি হেৰি কৰিবা হেৰি তুমি লগৰ ল'ৰাকেইটাৰ লগত ফুৰা বাৰু ইমান ধৰি লওক পঢ়া শুনাটো কথা এটা আছে আৰু তোমাৰ ভৱিষ্যতৰ কথা আছে খেলা ধূলা এটা হেৰি কৰি থাকিবা ল'ৰাকেইটা বৰ ভাল নহয় গম পাইছো অলপমান তুমি তাকে ভাবি চিন্তি অলপমান ফুৰিবা দেই সৰুৰ পৰা লগত পঢ়া যদিও সিহঁতৰ স্বভাৱ চৰিত্ৰ মই চব জানো আৰু মই সদায় নিজৰ মতে চলি গৈছো ঠিক আছে বাৰু তুমি ফুৰিবা নুফুৰিবা বুলিও নকওঁ কিন্তু অলপমান নিজে চাই চিতি কৰি হেৰি কৰিবা ঠিক আছে দিয়া ঠিক আছে মই কাম কৰোঁগৈ দেই মই তোমাক এই কথাকেইটা ক'লোঁ দেখা কৰিছা ভাল ল'ৰা কৰি থাকা ঠিক আছে দিয়া বাবা ও বাবা তোমাক ইমান বিচাৰি ফুৰিছো তুমি আহি ইয়াত ৰখি আছে কচোন মোক অলপ টকা লাগিছিলে মোৰ গাড়ীখন বেয়া হ'ল তোক আৰু কিমান টকা দিম হয় লাগিবই মোৰতো গাড়ীখন ঠিক কৰিব লাগিব ন সিদিন টকা তই ইমানকে টকাবোৰ ক'ত ধুৱাইছ বাৰু
মই মাক কৈ দিয়া নোৱাৰি লাগে মোক মুঠৰ ওপৰত টকা লাগে মই এইবিলাক নাজানো যা গণেশৰ ওচৰতে চলি আহি যা হ'ব এইটো পৰা মানে মোৰ একো শান্তি নাইকিয়া হ'ল আৰু নিজেতো বেকাৰ হৈয়ে আছ বাপেৰক সাঁচতীয়া টকাকেইটাও হজম কৰিলি কি হ'ল তহঁত কলেজ চলেজ নোযোৱা হলি যে কলেজ আমি যামেই কলেজ কলেজ আমি যাওঁ থাকে কলেজ তহঁত কলেজ নাযা হেৰো কলেজ পঢ়ি কোন ডাঙৰ মানুহ হৈছে মই তহঁতক সুধিছোহে কলেজ কেলে যোৱা পঢ়ি শুনি ডাঙৰ মানুহ আমি বাদে আজি চাইকেলখন কি কৰিলি চাইকেলো মানা বাদে তই স্কুল পঢ়াতকে আমাৰ লগত আড্ডা মাৰো আড্ডা মাৰ। মই কথাবোৰ তহঁতক সুধিছে তহঁতে যে মোক ইমান বেয়াকে কৈ আছ আৰু লগত পঢ়িছো কাৰণেহে মই কৈছো কথাবোৰ বাইক লৈ গলো তই এতিয়া খোজ কাঢ়ি আহিছ চাইকেলখন বেয়া হ'ল আমি দুখীয়া ঘৰৰ মানুহ আৰু তহঁত ধনী কেলেনো মোক ঠাট্টা কৰিছ ইমান যা 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 তোক কথা কৈলা হ'ব দে, তই ডাঙৰ মানুহ হ দেই পঢ়ি শুনি ডাঙৰ মানুহ হোৱা যা হ'ব দে, মই তহঁতক একো বেয়া কোৱা নাছিলো। যা যা ডাঙৰ মানুহ পঢ়ি আহাচোন। দেহা তুমি কি হ'ল তোমাৰ তুমি যে শুই আছা কি হ'ল উপা তোমাৰ কিবা গা বেয়া নেকি কি হ'লনো কোৱাচোন তোমাৰ কিবা হ'ল নেকি কোনোবা কিবা ক'লে নেকি তোমাক কোৱাচোন কোৱা মোক মাক ক'লেহে তুমি কিবা এটা হ'ব মা দেউতাক ক'ব লাগিব তোমাৰ কিবা এটা হ'লে কোনে কি কৰিছে বেয়া লাগি আছে এই আজি কলেজ গৈছিলো যে ইহঁতকেইটা লগৰকেইটাই পাই বহুত আজি একদম মুখে বুলি হাঁহিছে ঠাট্টা কৰিছে কৰক দিয়া দেহা তোমাক এই আগৰকেইটাই নহয় জানো হয় হয় আগৰকেইটাই যি কৰে কৰক দিয়া দেহা তুমি যে অকণমান পঢ়া শুনা ভাল যিমানে যি নহওক তুমি পঢ়া শুনা তাহাঁততকৈ অকণমান আগবঢ়োৱা সেইটো কাৰণে তোমাক বিভিন্ন ধৰণৰ কথা তাহাঁতি ক'বই তাহাঁতি বহুত লাজ দিব অপমান দিব তুমি সেইবিলাক কাম নকৰিবা তুমি নিজৰ পথত নিজে আগবাঢ়ি যোৱা তুমি ভালকৈ পঢ়া তেহেঁতক দেখা তুমি ভালকৈ পঢ়া আকৌ পঢ়ি মেলি ভালকৈ কিবা এটা লোৱা মেলা তেতিয়া তেহেঁতৰ এনেও গা হেৰি হ'ব সেইটো কাৰণে তুমি এইবিলাক চিন্তা নকৰিবা তেহেঁতক মুঠৰ কাষে নাচাবিবা ঠিক আছে দেই তুমি সোনকালে উঠা মুখ হাত ধোৱাকৈ ব'লা পানী অকণ খাই পেলাই তুমি অকণমান ৰেষ্ট লোৱাকৈ ব'লা গা চাবোৰ ধুই দিয়াকৈ ব'লা আহা গা পাবোৰ ধুই ঐ ক'ত যা চাই পেলাচোন কি হ'ল সদায় কি এনেকে বেকাৰৰ ওপৰতে ঘূৰি থাকিম বুলি ভাবিছ নেকি আৰু কি কৰিব লাগে বাপেৰৰ পইচাকেইটাতো হজম কৰি পেলালি তই ভালকে কিবা এটা কৰ চিন্তা কৰ হ'ব আৰু লোকৰ ল'ৰা দেখিছ নাই তই লোকৰ ল'ৰা চাকৰি পাইছে তই ৰাতি 12টা বজালৈকে আড্ডা পিটি পেলাই ঘৰ সোমাবি হ'ব আজিৰ ভিতৰত কিবা এটা কৰ চিন্তা কৰ মা চাওঁ এটা কোৱাচোন কথা আছে মই যে এপ্লাই কৰিছিলো আজি মই পাছ কৰিলো কি ক'লা হয় পাছ কৰিলা হয় মই কৃষ্ণ হে প্ৰভু দয়া মই ইমানতে ভগৱানে যে চকুবলৈ চালে সঁচাকে মা চালে দে কষ্ট কৰা আজি পাব পাইছো মই তোমাৰ কাৰণে এয়া ৰাম ৰাম কৃষ্ণ প্ৰভু তুমি যে ইমানতে হেৰি কৰি দিলা দে প্ৰভু কি দি বুজি মাৰ প্ৰভু দেউতা ক'লা না কথাটো গলো আৰু লগৰবিলাকক ক'লা চবকে গ'লা আজি ৰাম কৃষ্ণ প্ৰভু হ'ব দিয়া বোপা মই তোমালৈ অশেষ মন থাকিলে বোপা কৃষ্ণ তোমালোকৰ কাৰণে হৈছে মা ইমানখিনি হ'ব দিয়া বোপা এতিয়া তুমি হেৰি কৰা হাত মুখ ধোৱা ভাত কেইটামান খাই লওঁ খাই ল'বা তুমি লগৰকেইটা কৈ পেলাই সেই কৰাগৈ ঠিক আছে দেই হেল্ল' ক'ত আছ মই পুখুৰী পাৰতে আছোঁ আহি যাবি ল'ৰা কেলে মাতিছিলি কওঁ কি কবি আৰু ঐ পইচা পাতি একো নিদিয়া হ'ল আৰু কাম চাম এটাকে ক'ৰবাত চাবি জব কাম এটাকে মই কালি এডভাৰটাইজ এটা পাইছিলোঁ মোবাইলত কাইলৈ সেইটোলৈকে যামো ধৰিবি ঠিক আছে হ'ব দে কাইলৈ যাম এতিয়া ক'ৰবাত যাবিগৈ নেকি ক'ৰবাত যাবলৈ মোৰ পইচা চইচা নাইকিয়াই হ'ল তাকে ঘৰতো একেবাৰে পইচা পাতি একেবাৰে নাইকিয়া হ'ল আৰু তেল ভৰাবলৈকে গাড়ীত পইচা নাইকিয়া তাকে কাইলৈ যাম ওলাবি কাইলৈ যাম ওলাবি ঠিক আছে। যাম
ছাৰ সোমাব পাৰোঁনে? ছাৰ কোৱা ল'ৰা দুজন আহিছিলে। আজি সিহঁতৰ ইণ্টাৰভিউ আছিলে, মই মাতিছোঁ বুলি কোৱা। হ'ব ছাৰ। মই ছাৰ তোমাৰ লগত লাগিছিলে। ঠিক আছে, মই ৰাতি আপোনাৰ লগত মই কথা পাতিম বাৰু। হয়। আৰু আগৰ কামটোতো মোৰ এতিয়া হোৱালৈকে হোৱাই নাই ন। হ'ব বাৰু, ঠিক আছে, মই তেতিয়াহ'লে কণ্টেক্ট কৰিম আপোনাক। ঠিক আছে না? ছাৰ আপুনি যে কৈছিলে ল'ৰাটো আহিলা নেকি? আহিল। তহঁত কেইটা? শ্যামল শুনা, মোৰ 2 নম্বৰ কেবিনত এটা ফাইল আছে, লৈ আহা। আৰু শুনা, মোৰ ৰুমত এতিয়া কাপোৰ সোমাব নিদিবা হা। হ'ব ছাৰ। ঠিক আছে, যোৱা। মিলন তই আৰু এইটো তোৰ অফিচ? এই এইটো তহঁতৰ আড্ডাস্থলী নহয়, বুজিছ? এইটো এটা অফিচ ৰুম হয়। আৰু তই নহয়, আপুনি কবি। আৰু মিলন নহয়, ছাৰ। মই ছাৰ হয় এতিয়া, আৰু এইটো মই অফিচৰ বছ, বুজিছ নে? তহঁতক মই অলপো বেয়া পোৱা নাই, বুজিছ? তহঁত মোৰ এই অফিচত আহিছ, মই তহঁতক অসন্মানি কৰি নপঠাওঁ। তহঁত মোতকৈ ধনী হয়, কিন্তু তহঁতৰ বহুত অহংকাৰ আছিল। তহঁত মোক লগত খেলিবলৈ নিদিয়, লগতে আমি সৰুৰ পৰাই ডাঙৰ দীঘল হৈছিলোঁ। কিন্তু আজি মোৰ এয়া অৱস্থা, যদিও মোৰ কোনো অহংকাৰ নাই, বুজিছ? তহঁতে মোক আগতে ঠাট্টা মস্কৰা কৰি সংগৰ পৰা পঠাই দিয়। সেইবোৰ কোনো বেয়া কাম, মানে পাছলৈ যাতে তহঁতে এনেকুৱা কাম কেতিয়াও নকৰ, বুজিছনে? মই তহঁতক কথাখিনিয়ে কৈছোঁ, তহঁতে কি কৰ নাজানো, কিন্তু মই মোৰ হিচাপে মই কথাখিনি কৈছোঁ তহঁতক, যাতে এনেকুৱা নকৰ কেতিয়াও জীৱনত, বুজিছ? ছাৰ আমাৰ বহুত ভুল হ'ল আৰু আমাক ক্ষমা কৰি দিয়ক। ক্ষমাটো মই কৰি দিম, বুজিছ? কিন্তু তহঁতে যাতে ভৱিষ্যতলৈও এনেকুৱা ভুল কেতিয়াও নকৰ। কি কৈছোঁ মই, বুজিছ নহয়? বুজিছোঁ ছাৰ। তহঁতক মই কিবা এটা সংস্থাপন দিম ইয়াত, কিন্তু মই তহঁতক কথাখিনি আগত কৈ লৈছোঁ। ঠিক আছে ছাৰ। শ্যামল বা হয় ছাৰ, কওকচোন। অথনি যে মই তোমাক ফাইল দুটা দিছিলোঁ, হয় ছাৰ। ইহঁতৰ ফাইল হয়। আৰু ফাইল দুটা তুমি ইমিডিয়েটলি ভেৰিফিকেশ্যন কৰি দিয়া, আৰু কাইলৈৰ পৰা সিহঁতক জইনিং কৰি দিয়া, ঠিক আছে? হ'ব ছাৰ। ঠিক আছে, যোৱা। তহঁতক মই কাইলৈৰ পৰা জইনিং কৰাই দিলোঁ, বুজিছ? আৰু মই এতিয়াও তহঁতক বন্ধু হিচাপে ভাবি আছোঁ, আৰু কাইলৈৰ পৰা ভালদৰে কামবোৰ কৰি যাবি, বুজিছনে? মই এতিয়া যাম, মোৰ অফিচ ছুটি হ'ল। ছাৰ আপোনাক কেনেকৈ কি কৰিছ? মই এতিয়া বন্ধু হিচাপে তহঁতক ভাবি আছোঁ বুলি কৈছোঁ নে? আৰু কাইলৈ পৰা ভালদৰে আহিবি হা। যা, বেষ্ট অফ লাক, ভালদৰে কাম কৰি দিবি হা। ঠিক আছে ছাৰ। ৰ'বাচোন কওকচোন। তোমালোক দুইজনলৈকে বহুত শুভেচ্ছা থাকিল, আৰু যাতে নিজৰ বুলি কামবিলাক কৰা দেই। যাওঁ।